নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু পৰিয়াল তথা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'ৰ টপিকটো বৰ ইণ্টাৰেষ্টিং। গামোচা ই মূলতঃ এটা অংগবস্ত্ৰ, কিন্তু গামোচাক আমি দৈনন্দিন জীৱনৰ বিভিন্ন ৰূপে ব্যৱহাৰ কৰোঁ। গামোচা আমাৰ অসমীয়া সংস্কৃতিৰ অন্যতম পৰিচায়ক। যিহেতু গামোচা আমাৰ অংগস্বৰূপ, সেয়েহে মই গামোচাৰ তথ্য সংগ্ৰহ কৰি এই ভিডিঅ'টো আগবঢ়াইছো। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গামোচা অসমীয়া সমাজত বহুল ব্যৱহৃত অংগবস্ত্ৰ, অসমীয়া সংস্কৃতিৰ অন্যতম পৰিচায়ক। গামোচা বুলিলে সাধাৰণতে আমি গা ধুই পানী টুকা সৰু কাপোৰখনকে বুজো যদিও অসমৰ জনজীৱনত ইয়াৰ ব্যৱহাৰৰ পৰিসৰ গভীৰ আৰু ব্যাপক। বিহুৱা ডেকাৰ মূৰত গামোচাখন থাকিবই। কঁকালতো গামোচা এখনৰে টঙালি বান্ধি লয়। সেইদৰে অসমৰ ঘাইকৈ গ্ৰাম্যাঞ্চলৰ মানুহে কাম কাজ কৰোঁতে গামোচা এখনকে মেৰাই লয়। মানিজনক সন্মান জনাবলৈকো গামোচা অপৰিহাৰ্য। সেইদৰে পূজা সেৱাৰ সময়ত বা নামঘৰলৈ যাওঁতে গামোচাখন ডিঙিত মেৰিয়াই যোৱাটো অসমৰ এক সামাজিক পৰম্পৰা। নামঘৰৰ গুৰুৰ আসন বা সত্ৰৰ সিংহাসনতো গামোচা শ্ৰদ্ধা ভক্তিৰ চিহ্নৰূপে প্ৰদান কৰা হয়। বিহুৱান হিচাপেও গামোচাৰ বিশেষ সমাদৰ আছে। গামোচাৰ দীঘৰ দুইফালে পাৰি আৰু পথালিয়ে পাৰি নাইবা ফুল থাকে। ফুলাম গামোচাখনৰ মান পাৰি দিয়াখনতকৈ বেছি। সাধাৰণতে দৈনন্দিন তিয়নি হিচাপে ব্যৱহাৰ কৰা গামোচাখনত পাৰি থাকিলেও সন্মান জনাবলৈ ব্যৱহাৰ কৰা গামোচাখনত আকৌ ফুল থাকিবই। গোসাঁইৰ সিংহাসনত দিয়া গামোচাখনত বহুতে ভগৱানৰ নাম বা চিহ্নও আঁচোৰে বাছি দিয়ে। প্ৰয়োজন আৰু ব্যৱহাৰৰ অনুসৰি গামোচা কেইবা প্ৰকাৰৰ আছে, যেনে টঙালি, পানী গামোচা, হাঁচতি, তামোল বন্ধা গামোচা, কঁকাল বন্ধা, গোসাঁই গামোচা ইত্যাদি। গামোচাৰ কিছুমান তথ্য সংগ্ৰহ কৰি ভিডিঅ'টো আগবঢ়ালোঁ। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। কিবা যদি দিহা পৰামৰ্শ আছে তেন্তে হ'লে মেইল কৰিব। মেইল আইডিটো ডেছক্ৰিপশ্যনত দিয়া হোৱা আছে। অন্য এদিন অন্য এটি ভিডিঅ'লৈ পুনৰ আহিম। এইবাৰলৈ ধন্যবাদ।